হেল্ল' কেনেকা তহঁতৰ খবৰ ভাল নেকি? মোৰতো একদম বেকাৰ জীৱন গৈ আছে। খালি খাব শুব উঠিব, খাব শুব উঠিব, এইটোৱে মোৰ কাম। বেকাৰ জীৱন হৈ আছে। সেয়ে আজি মই অলপ কাম কৰিম বুলি ভাবিছোঁ। এতিয়া বাঁহ কাটিম, বাঁহ বেম্বু। আজি তহঁতক দেখাম কেনেকৈ বাঁহখন কাটে। চাই থাকিবি ভিডিঅ'টো। ভিডিঅ'ৰ পৰা তহঁতে বহুত শিকিব পাৰিব, বুজিছেনে? সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু সেইয়া এইটো আমাৰ বাগান, মোৰ বাগান। দেখিছা তহঁতে? চাই ল বাগান। ইয়াৰ পৰা মই এই জোপাৰ পৰা বাঁহ কাটিম এতিয়া। ভিডিঅ'টো চাই থাকিব, বহুত শিকিবলগীয়া ভিডিঅ'। বাঁহখন কেনেকৈ কাটে তহঁতে গম পাই যাবি। প্ৰথমতে এইটো ইয়াত ৰাখি লওঁ। আহিলোঁ এতিয়া বুঢ়া বাট জোপাটো চাওক না, কেনেকৈ কাটিম এইটো ভিতৰৰ পৰা বিচাৰি পেলাই একটা কাটি দিলোঁ। কাটাৰ পিছতে গম পালোঁ বাটটো অলপ কুমলীয়াহে আছে। দিম আৰু নেক্সট দুইটা কাটিলোঁ। আৰু একটা বিচাৰি পালোঁ, অলপ বুঢ়া হৈছে, ভিতৰৰ টাইপত, ভিতৰ ফালে খেতৰা মেতৰা। কেনেকৈ কাটিম এইটো? কষ্ট হ'ব দেখোন। সেইটো ওপৰতে কাটিব লাগিব, ইয়াত কাটিব নোৱাৰিব, এইখিনিতে কাটিব লাগিব। তেতিয়াহে অলপ কাটিব অলপ ভাল লাগিব। এইখিনিতো দায়ে নোসোমাব। চাই লওঁ, তহঁতি কোৱা নাই মই এইটো ভিডিঅ'ৰ পৰা বহুত জ্ঞান পাব বুলিয়ে চাওক। এইখিনি যদি কাটে বুলি ক'লে মই গিৰাব পাৰিম, তলতো কাটিব নোৱাৰিব না। তে জ্ঞানেই হ'ল না, ইয়াত জ্ঞানটো পালে না অলপ। এইটো ভিডিঅ'ৰ পৰা চাওক, ইয়াত কাটিলেহে পৰিব, ইয়াত কাটিলে কাটিবই নোৱাৰিব, দায়ে নোসোমাব। সেইকাৰণে চাই থাকক আৰু এনেকৈ জ্ঞানৰ ভিডিঅ' বাঁহ কাটোতে পাই থাকিব। তে তহঁতি নিজেই ক, জ্ঞানৰ ভিডিঅ' হ'ল না নহয়? ক নিজেই ক। তহঁতি শিকিব পাৰিছেতো কেনেকৈ কাটিব লাগে বুলি। অলপ হ'লেতো গম পালিতো তহঁতে। মই এনেই কোৱা নাই নহয় জ্ঞানৰ ভিডিঅ' বুলি। চাওক কোনফালে দিশ, কোনফালে এংগল হৈ কাটিব লাগিব, এইটোৱেই আৰু জ্ঞানৰ ভিডিঅ'টো। যদি তহঁতে অলপো নাজানে বুলি ক'লে এইটো কেনেকৈ কাটিলে হয়, নাজানিল হয় ন। সেইকাৰণে মই জ্ঞানৰ ভিডিঅ' বুলি কৈছোঁ। এইটো জ্ঞান পাব এইটো ভিডিঅ' চালে। জেং বেছি না, বাঁহ কাটিব লাগিব, সেইকাৰণে অলপ ডালকেইটাটো কাটি লোৱা জৰুৰী আছে। বিন্দাছ এতিয়া কাটিব পৰা যায়। সুধীৰ ভাই বাটো চা, ইমান টানিছোঁ মই, টানিবই পৰা নাই। চা ডালকেইটা চব ইয়াত ফাঁচি থাকিলে, তো কাটিব লাগিব এতিয়া একটা কৰি, তেতিয়াহে টানা যাব আৰু। চেছ কি হ'ব এতিয়া? খুলিয়ে গ'ল। মই গম পাইছোঁৱেই খুলিব বুলি। আগৰ পৰা অলপ ইংগিত দি আছিলে, মানে খুলং এনেকৈ ঢিলা টাইপ হৈ আছিলে, খুলি গ'ল। এইটোতো টুকুৰা হৈ গ'ল। চা মই ভাবিছিলোঁ 10টামান কাটিম বুলি, এতিয়া দায়ে খুলি গ'ল। এইটো কোঠাৰ লগত এইটো একটা লাষ্ট মাৰি দিম। আজি ইমানতে সামৰিব লাগিব আৰু, উপায়তো নাই। মই ভাবিছোঁ 10টামান কাটিম বুলি, এতিয়া দায়ে বেয়া হৈ গ'ল, কি কৰিম। আহকালি আৰু কাটিব আহিব লাগিব আৰু আজিতো ইমানতে সামৰিব লাগিব আৰু।
ভাগৰ লাগি গ'ল হ'বলা, ঘাম চাম ওলাই গ'ল।